এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো বহুত 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 ভাল। আৰু আমি দুজনে যাব ওলাইছোঁ এতিয়া মৃত্যুঞ্জয় মন্দিৰ। আমি দুজনে মানে গোটেই ঘৰৰ মানুহখিনি যাব ওলাইছোঁ আৰু খালি মা নাযায়। তো ভাবিছোঁ ভ্লগ এটা বনাই দিওঁ, তো আপোনালোকে চাই থাকিব শেষলৈকে ভ্লগটো। বহুতে দেখাইছে মানে মৃত্যুঞ্জয় মন্দিৰ, কিন্তু মানে আমি যোৱা নাছিলোঁ আৰু আমি মোৰ ভ্লগতো দেখাই, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি গাড়ীত উঠিব পৰা আছোঁ। আৰু গাইজ আমাৰ গাড়ী এতিয়া ষ্টাৰ্ট দিলে আৰু আমি এতিয়া গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ। তো বলক আমাৰ লগত সকলোৱে। আৰু গাড়ীত মানে আমি বহুত হুলস্থুল কৰি গৈ আছোঁ, কিবা কিবি কৰি গৈ আছোঁ, কিন্তু মানে শুনাব নোৱাৰোঁ এইটো কাৰণে, কাৰণ গাড়ীত বহুত চাউণ্ড দি পিনে গানো বজি আছে, সেইটো কাৰণে। আৰু এইখিনি মোৰ বহুত ভাল লাগে, সেইকাৰণে মানে অকণমান এনেই ভিডিঅ' কৰিলোঁ আৰু। চকুজুৰি নাৰাখিবা ঢাকি ঢাকি যাব খোজো তাতেই তুমি সদায় যেতিয়া ফুল A few moments later. আৰু চাওক গাইজ, এনেকৈ কৰি আমি পাই গ'লোহি এতিয়া নগাঁও টাউন নহয় আৰু এইখিনি নগাঁও পাই গ'লোহি। আৰু ইফালেদি আমি এতিয়া মানে গাঁৱৰ মাজেৰে সোমাই যাম মৃত্যুঞ্জয় মন্দিৰলৈ আৰু এইখিনিতে অকণমান নিজকে দেখাই দিছোঁ আৰু আমাৰ গোটেইখিনিকে মানে। আৰু ইফালে চাওক, এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰত যোৱা ৰাস্তাটোৰে সোমাই গ'লোঁ। এনেকৈ গাঁৱৰ মাজে সোমাই যাব লাগে আৰু মানে মৃত্যুঞ্জয় মন্দিৰলৈ। আৰু গাইজ, আমি এতিয়া মানে পালোঁ হয় আৰু মৃত্যুঞ্জয় মন্দিৰ, আৰু অকণমান আছিল, কিন্তু এয়া দেখিছেনে গাইজ, ট্ৰেইনখন আহি ৰখি গ'ল, আমি ইয়াত ফচি গ'লোঁ। তো গাইজ, আমি এতিয়া আহি পাই গ'লোঁ, পোৱা নাই আৰু মানে পামগৈ আৰু অকণমান আছে। তুমি চাই দে আৰু ৰেলখন দেখাইছোঁ, তুমি সেয়া চাই দিয়া সেয়াই বমি কৰি আহিছে, হয় নহয়? তুমি দুৱানা দি জৰবুদি তুমি মোৰে দীপাৱলী নীলালি দাস চকুজুৰি নাৰাখিবা ঢাকি ঢাকি যাব খোজো তাতেই তুমি। আৰু ইপানে গাইজ, আমি ফাইনেলি পাই গ'লোহি মৃত্যুঞ্জয় মন্দিৰ। আৰু ইফালে আমি এয়া লৈ লৈছোঁ এখন শৰাই, গাখীৰ, মানে যি লাগে আৰু সকলো বস্তু আমি এখন দোকানৰ পৰাই লৈ লৈছোঁ। এখনি সাগৰ হোৱা আৰু গাইজ, আমি মানে গাড়ীখন অকণমান দূৰতে পাৰ্কিং কৰিলোঁ, সেইকাৰণে এইখিনি আমি এতিয়া খোজকাঢ়িয়ে গৈ আছোঁ। আৰু এনেও খোজকাঢ়ি বাৰু ভালেই লাগিছে। উঠাইছোঁ। আমি আহি পাই গ'লোহি মৃত্যুঞ্জয় মন্দিৰ।
আৰু গাইজ মন্দিৰৰ ভিতৰত যিহেতু চাকি জ্বলাব নিদিয়ে, ইয়াত ধুনীয়া ব্যৱস্থা কৰি দিছে। আমিও ইয়াতে ধুনীয়াকৈ জ্বলাই লৈছোঁ চাকিকেইটা। আৰু গাইজ চাওক কি ধুনীয়া, মই গোটেই চাৰিওফালে মানে মন্দিৰৰ গোটেই চাৰিওফালে দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ। ইমান ধুনীয়া পৰিৱেশ আৰু মানুহবোৰ এনেকৈ বহি আছে। আৰু এতিয়া আমি মানে পূজা চূজা কৰি আহিলোঁ আৰু ধুনীয়াকৈ পূজা চূজা কৰি আহি মই এনেই অকণমান দেখাই দিছোঁ আৰু। আৰু পূজা চূজা কৰি হৈ গ'ল আৰু ইপিনে প্ৰসাদ চৰসাদো আমি লৈ ল'লোঁ। এতিয়া গৈ আছোঁ এখন হোটেলৰ সন্ধানত। আমি এতিয়া খাবলৈ গৈ আছোঁ ভাত, কাৰণ ৰাতিপুৱাৰ পৰা আমি একো খাই অহা নাছিলোঁ। আৰু এইফালে চাওক আমি নামি গ'লোঁ এখন হোটেলত আৰু আমি এতিয়া খাবলৈও বহি গ'লোঁ। খাওঁ আৰু জল্দি আনি দিব, আমি খাম আৰু ধুনীয়াকৈ এতিয়া। আৰু ইফালে আমাৰ আহি গ'ল ভাত আৰু এতিয়া আমি খাওঁ আৰু ভাত। আৰু এইখনেই হ'ল আমি খোৱা হোটেলখন, আপোনালোককো দেখাই দিছোঁ আৰু কেতিয়াবা নগাঁৱলৈ আহিলে খাবলৈ পাৰিব। আৰু ত' গাইজ আমি এতিয়া ভাত চাত খাই ওলালোঁ আৰু বাই বাই নগাঁও, এতিয়া ঘৰলৈ বুলি আমি গৈ থাকোঁ আৰু।